নমস্কাৰ। আজি এক বিশেষ খবৰ লৈ আহিছোঁ, অথবা এক ভাল খবৰ বুলি ক'ব পাৰি। আজি অসম চৰকাৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে অৰুণোদয় 3.0 যোজনা। এইটো প্ৰতিজনী মহিলাৰ কাৰণে এটি ভাল খবৰ। এই যোজনাৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰত্যক্ষভাৱে লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি চাম যে এই যোজনাত কি নতুন আছে, কোনে লাভ পাব, কেনেকৈ নাম অন্তৰ্ভুক্ত হ'ব আৰু কেনেকৈ নাম চাব পাৰিম। আমি সকলোৱে অলৰেডি জানো কথাটো যে অৰুণোদয় যোজনা প্ৰথমতে আৰম্ভ হৈছিল নিম্ন আয়ৰ পৰিয়ালৰ মহিলা সদস্যসকলে যাতে মাহিক আৰ্থিক সহায়তা যাতে পায়। পিছলৈ অৰুণোদয় 2.0 অধীনত প্ৰতি পৰিয়ালক 1000 টকা দিয়া হৈছিল। এতিয়া অৰুণোদয় 3.0ত এই পৰিমাণ বাঢ়ি গৈছে, অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি চাওঁ যে অৰুণোদয় 3.0ত নতুন কি আছে। অৰুণোদয় 3.0ত প্ৰতি পৰিয়ালক 1250 টকা মাহিলী ভৰ্তুকি দিয়া হ'ব। অসমত প্ৰায় 37 লাখ মহিলা এই যোজনাৰ অন্তৰ্ভুক্ত হ'ব আৰু এই ধনৰাশি প্ৰত্যক্ষভাৱে লাভগ্ৰাহীৰ বেংক একাউণ্টত যাব। এই যোজনাৰ বাবে মহিলা সদস্যসকলৰ কিছুমান যোগ্যতা বা মাপকাঠিৰ প্ৰয়োজন আছে। পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। ইয়াতকৈ বেছি যদি হয় তেতিয়াহ'লে ইয়াত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। বিধৱা মহিলা বা বিবাহ বিচ্ছিন্ন মহিলা যিসকল আছে, বা 45 বছৰতকৈ বেছি অবিবাহিত মহিলাসকল, বা বয়স্ক বা দৈহিকভাৱে অসামৰ্থ্য মহিলা, এনেকুৱা পৰিয়াল য'ত অক্ষম সদস্য আছে, এইসকল এই যোজনাত অন্তৰ্ভুক্ত হ'ব। ইয়াত বিশেষভাৱে তৃতীয় লিংগ অৰ্থাৎ ট্ৰান্সজেণ্ডাৰ ব্যক্তিও অন্তৰ্ভুক্ত হ'ব। কিন্তু যিসকলৰ পৰিয়ালত চৰকাৰী চাকৰিজীৱী আছে, আয়কৰদাতা আছে বা বৃহৎ ভূমি মালিক আছে, সিহঁত যোগ্য নহ'ব। এতিয়া অৰুণোদয় 3.0ত কেনেকৈ আমি আবেদন কৰিম সেইটো আমি জানিব লাগিব। অৰুণোদয় 3.0ত বাবে বিশেষ আবেদন কৰিব নালাগে। চৰকাৰী গ্ৰাম পঞ্চায়ত, ব্লক আৰু জিলা স্তৰৰ পৰা আমি তথ্য সংগ্ৰহ কৰি নাম অন্তৰ্ভুক্ত কৰিব পাৰি। তাৰ লগতে কিছুমান প্ৰপত্ৰ থকাটো অত্যন্ত প্ৰয়োজন, যেনে মহিলাসকলৰ আধাৰ কাৰ্ড, বেংক একাউণ্টৰ তথ্য আৰু আয় প্ৰমাণপত্ৰ। এই তিনিটা প্ৰমাণপত্ৰ আপোনালোকে তথ্য সংগ্ৰহৰ যিটো ফৰ্ম আছে তাৰ লগত গাঁঠি দিব লাগিব। নাম কেনেকৈ চাব পাৰিম যে আমি অন্তৰ্ভুক্তি হৈছে নে নাই? আপোনালোকে নিজৰ নাম চাবলৈ হ'লে চৰকাৰী ৱেবছাইট অৰ্থাৎ অৰুণোদয়ৰ যিটো চৰকাৰী ৱেবছাইট আছে তাত আপোনালোকে লগ ইন কৰি চাব পাৰে, অথবা ব্লক বা চাৰ্কেল অফিচৰ কাৰ্যালয়ত গৈ চাব পাৰে। আৰু যদি আপোনালোকৰ নাম অন্তৰ্ভুক্তি হয় তেতিয়াহ'লে প্ৰতি মাহে সৰাসৰিকৈ আপোনালোকৰ বেংক একাউণ্টত 1250 টকাকৈ জমা হ'ব। ইয়াৰ জৰিয়তে মহিলাসকলে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হ'ব, নিজৰ প্ৰয়োজন পূৰ কৰিব পাৰিব। অধিক জানিবৰ বাবে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।